জীৱনটো মানুহৰ সুখ আৰু দুখেৰে পাৰ হয় নহয় জানো ময়ো পাৰ কৰিছোঁ ভাল আৰু বেয়াৰ মাজেৰে আগলৈ বা কি হয় বাৰু সন্ধিয়া হ'ল মই গাটো ধুই আহিলোঁ এয়ানো গালত কি হ'ল চাওকচোন কিবা কামুৰিলেও পায় ৰঙা ৰঙা হৈ গৈছে তাকে আপোনালোকক দেখুৱালোঁ এফালে ডাইনিঙত ৰাখি থৈছিল পায়স মামাহঁতৰ ঘৰৰ পৰা পঠিয়াইছিলে কিবা এনো সকাম আছিলে চামুচখন আনি ময়ো দুচামুচ খাই চালোঁ খাই বৈ হাতখন ধুই মই টাউনলৈ যাবলগীয়া আছিলে ভাবি থাকোঁতে আহি পালে ই সন্ধিয়া হ'ল দুইটা ওলাই গ'লোঁ টাউনলৈ মানে বিশেষ কাম কিবা এটা কিনিবলগীয়া আছিলে আৰু নিকিনিলেও নহয় অহা কাইলৈ ৰাতিপুৱাই লাগিব তো কিনি ঘূৰি আহোঁতে ফিল্ডত দেখিলোঁ যে খেল হৈ আছে কিক বক্সিং তো কেতিয়াও নেদেখা দুইটা সোমাই দিলোঁ চাওঁ বুলি আৰু কেতিয়াবা এনেকৈ ভাল লাগে দিয়কচোন নতুন কিবা দুইটাই সৰু সৰু বস্তুত উপভোগ কৰি মানে মনটো ভাল লাগে তো উভতি আহি ঘৰত পালোহি মায়ে বনাই দিলে মেগী তো মই মেগী খাই মোৰ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকে ভাল পালে যদি ভাল পালে লাইক কৰি জনাব